Hi everyone, good afternoon. আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আকৌ পথাৰলৈ আহিলোঁ। এই আমাৰ এইজনীও আহিছে আৰু ছোৱালীজনীও আহিছে আৰু তিনিওটা আহি চালোঁ আৰু অলৰেডি আমাৰ মোৰ ডোখৰ যিখিনি সৰি আছিলে সেইখিনি পকিবলৈ আৰম্ভ কৰিছে আৰু কেইদিনমান আপোনাৰ হয়তো সম্পূৰ্ণভাৱে পকিব আৰু সেয়াও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু এতিয়া সুন্দৰ এটা পৰিৱেশ পথাৰলৈ আহিলেই মনটো কিয় জানো এনেকুৱা ভাল লাগি যায়, ক'ব নোৱাৰা এটা পৰিৱেশ পায় ইয়াত। আৰু সেইকাৰণে আপোনালোকৰ যদি মন বেয়া থাকে তেনেহ'লে নিশ্চয় পথাৰলৈ এবাৰ খোলা এটা জেগালৈ আহি চাব, তেতিয়া আপোনালোকৰ মন ফ্ৰী হৈ যাব। কাৰণ ক'ব নোৱাৰা এটা পৰিৱেশ পোৱা যায় আপোনাৰ পথাৰত, মুকলি জেগাত, যিহেতু মই এতিয়া পাইছোঁ। আৰু সেইবাবে আপোনালোকক মই আগতো শ্বেয়াৰ কৰিছোঁ, যদি মোৰ মন কেনেবাকৈ যদি বেয়া হয় বা মন যদি বেয়া লাগি থাকে তেনেহ'লে মই মুকলি জেগালৈ আহোঁ আৰু পথাৰলৈ আহোঁ আৰু হয়তো চকু যিমান দূৰলৈ যায় সিমানলৈকে মুকলি জেগা চাই ফুৰোঁ। আৰু সেয়াত যদি কৰোঁ তেনেহ'লে মনৰ দুখৰ বেদনাবিলাক নাইকিয়া হৈ যায়। আৰু সেয়া আজি আপোনালোকে চাবলৈ পাইছে চাৰিওফালে আমাৰ সৰিয়হৰ যিখিনি পৰিৱেশ, এয়া এটা সম্পূৰ্ণৰূপে সেউজীয়া পৰিৱেশ হৈ আছে। আপোনালোকে চাওক সৰিয়হৰ যিখিনি গুটি, আমাৰ ইয়াত সৰিয়হখিনি ভাল হৈছে বুলি ক'ব লাগিব, কাৰণ এয়া চাওক ইমান সুন্দৰ সুন্দৰ গুটি হৈছে। এইফালে চাওক ধুনীয়া এটা পৰিৱেশ। আৰু সেইফালে ছোৱালীজনী চিঞৰি আছে মাকক, তাক আপোনাৰ কোচত ল'ব লাগে বুলি, সি কোচ এতিয়া খাৰে নাখাৰে, এয়া চিঞৰি আছে ইয়াক কোনেও নিনিয়ে বুলি। আৰু এয়া চাওক সৰিয়হ গছজোপাবিলাক কিমান যে ষ্ট্ৰং হৈ আছে, গুটিবিলাক চাওক। এটা সুন্দৰ পৰিৱেশ আমাৰ ইয়াত, কি এটা সুন্দৰ পৰিৱেশ। আপোনালোকে পথাৰত আহি চাব, ভাল পৰিৱেশ এটা পায়, মনৰ এটা শান্তি ল'ব পাৰে মুকলি জেগালৈ আহি। কাৰণ পথাৰত সেইটো কাৰণে মনৰ শান্তি ল'ব পাৰে, কাৰণ পথাৰত এটা নীৰৱ নিষ্ঠাত হৈ থাকে, মুকলি হৈ থাকে। আৰু এয়া ছোৱালীজনী মোক দেখি আহি দৌৰিছে, আহা 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 বেটি আহা, এইফালে আহা, হাই কৰা, হাই কৰা, হেল্ল' কৰা, হয় বেটি এইটো চোৱা, এইফালে চোৱা, হেল্ল' কৰা না, হেল্ল', হাই ফ্ৰেণ্ডছ কোৱা, কি হ'ল ন আকৌ, এইফালে যোৱা যে, চা চা, আহা 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 আহা, মই অঁ এইটো ছিঙিব নালাগে, হা হা হা, মোৰ লগত যা, এইফালে চা, হা এইটো কি সৰিয়হ ছিঙিলা, সৰিয়হ গুটি ছিঙিলা, এইফালে হাই কৰা না, এইফালে হাই কৰা না, এইফালে হাই কৰা না, হাই এইফালে হাই কৰ, হেল্ল' কোৱা, হেল্ল' ফ্ৰেণ্ডছ কোৱা না, হাই ফ্ৰেণ্ডছ কোৱা। অঁ লাগিদা, এইফালে চোৱা এটা সুন্দৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ পাই মনত নিজে নিজে ভাল লাগি আছে মোৰ মনটো। আৰু এটা সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ পাই ভাল লাগিছে। আৰু সেয়া এটা ধুনীয়া এটা পৰিৱেশ নদেৱটি। আৰু সৰু এটা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, আৰু আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আৰু কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ফেচবুকত যদি চাই আছে তেন্তে ফেচবুক পেজটো ফ'ল' কৰি দিব, আৰু ইউটিউবত যদি চাই আছে তেন্তে ইউটিউবটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। নমস্কাৰ, জয় আইকম।